গুড মৰ্ণিং বন্ধুসকল, মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ দিনটোত কি কৰোঁ আপোনালোকক দেখাই যাওঁ, আহক। বন্ধুসকল, মই এতিয়া গৈ আছোঁ পোৱালিটোৰ ঘৰত। আজি খেলিব যাব সি, তো খেলিব যাব তাৰ ওচৰলৈ গৈছোঁ। সি মই বাইকত যাম একেলগত, আৰু লগৰ কেইটামান ওলাই আছে, তো আমি চব সকলোৱে একেলগত যাম। তো আপোনালোকেও দেখাম, ব'লক। এতিয়া পোৱালিটোৰ ঘৰ আহি পালোহি, চ' আমি এতিয়া অলপ পাছত যাম আৰু এইখন বাইকত যাম আমি। সি আহি আছে সেইটো। বন্ধুসকল, এতিয়া আমি খেল চাব যাম ৰসমৰীয়া কোঁৱৰ গাঁৱত, আৰু ভাইটি কেইটামান আছে, এতিয়া আহি আছে, তো লগতে একেলগে যাম। আমাৰ এতিয়া পোৱালিকেইটা আহিলে, আৰু পোৱালিকেইটা গৈ আছে, তো আমিও গৈ আছোঁ এতিয়া। আৰু এইখন আমাৰ মোহনবাৰী অৰুণাচলৰ কলনী হয়, তো এইখনৰ মাজেদি গৈ আছোঁ আমি। এতিয়া আমি একেলগে লগ হৈ আমি যাম, ব'লক। আমাৰ লগত খেলিব অহা লগৰ এজনে আমাৰ গাঁৱৰে হয়, তো তাৰ স্কুটিখনৰ অলপ প্ৰব্লেম হ'ল, তো সি এতিয়া দোকানত দেখাবৰ কাৰণে ৰখিলে, আৰু ময়ো অলপ ৰখিলোঁ। আৰু এনেকৈ আমি স্কুটিখন ভাল কৰি আমি এতিয়া আমাৰ খেলৰ যাত্ৰাত আমি আগবাঢ়ি গ'লোঁ, আৰু এনেকৈ গৈ আছোঁ আমি ৰসমৰীয়া কোঁৱৰ গাঁৱলৈ। আমাৰ গাঁৱৰ লগত খেল আছে, মানে নিজ মৈদিনীয়া গাঁও আৰু চাবুৱা 11 ক্লাবৰ লগত। আমি এতিয়া গৈ আছোঁ বাচন্তীত উঠি, আৰু বাচন্তি চলাই গৈ আছোঁ খেললৈ। আমাৰ পোৱালিকেইটাই খেলিব, আৰু আমি কেইজনমান আছোঁ, আমি অকল চাম খেলখন। চাবওতো লাগিব, অকলে খেলিব গ'লেতো নহ'ব, আমাৰ ল'ৰাখিনিকো ছাপোৰ্ট দিব লাগিব, তেতিয়াহে তাহাঁতি জোচ পাব খেলিবলৈ। তো সেইকাৰণে আমি ছাপোৰ্ট দিবৰ কাৰণে আমি কেইজনমান গৈছোঁ। এতিয়া কোঁৱৰ গাঁও আমি খেলিবৰ কাৰণে গৈ আছোঁ, আৰু আমাৰ ভাইটিকেইটাই ফুটবল খেলিব লগত গৈ আছে ভাইটিকেইটা, আৰু আগা পিছাও আহি আছে। আমি ব'লক পুনৰ খেলখন দেখাম। আমি এতিয়া খেল চাবৰ কাৰণে গৈ আছোঁ, আৰু ৰাস্তাটো ইমানে বেয়া, ৰসমৰীয়া যোৱা ৰাস্তাটো, তো ইমানে বেয়া আছে, গাঁত ইমানেই আছে মানে, তো বাইক চলাবলৈ অসুবিধা হৈ গৈছে। তো তেনেকৈ আমি গৈ আছোঁ খেললৈ, যাবই লাগিব, কাৰণ খেল আছে, আমাৰ গাঁৱৰ ল'ৰাকেইটাই খেলিব, তো সেইটো কাৰণে যাবই লাগিব, ব'লক। আৰু আহি আমি এতিয়া ৰসমৰীয়া গাঁৱত সোমালোহি, আৰু অলপ পাছতে আমি পামগৈ খেলা ফিল্ডখন। তো ইয়াৰ পৰা অলপখিনি যাব লাগিব, মেক্সিমাম 2-3 কিলোমিটাৰমান যাব লাগিব, তাৰপিছত আমি খেলা ফিল্ডখন পামগৈ। ব'লকচোন আমি যাওঁ এতিয়া।
ব্লগটোত মই গোটেই মানে পুৰা ৰাস্তাটো দেখাব পৰা নাই, কাৰণ বেয়া নাপাব, কাৰণ গোটেইটো দেখুওৱা সম্ভৱ নহয় আৰু গোটেইখিনি দেখালে ভিডিঅ'টো বহুত দীঘল হৈ যাব। তো সেইকাৰণে তো যিমানখিনি পাৰিছোঁ মই সৰু কৰিব বিচাৰিছোঁ ভিডিঅ'টো। আৰু যোনে যোনে ভিডিঅ'টো চাইছে তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক, কমেণ্ট আৰু বেল আইকনটো দবাই দিব, কাৰণ নতুনকৈ আপডেট হ'লে আপোনালোকৰ নটিফিকেশ্যন পাই যাব। তো আমি এতিয়া আৰু গৈ আছোঁ, ব'লক আপোনালোকেও। এয়া আমি আহি পালোঁ এতিয়া বল খেলা ফিল্ডখন। এতিয়া অলপ সোমাই যাব লাগিব ভিতৰলৈ, ৰাস্তাটো এই সোঁহাতে আছে। আমি এতিয়া সোমাই যাম, তো অলপ গৈয়ে পামগৈ আৰু ফিল্ডখন। এইবোৰ মানুহ গৈ আছে খেল চাবৰ কাৰণে, ব'লক। এয়া ফিল্ডখন পালোহি আৰু আমি এতিয়া অলপ আগৰ ফালে যাওঁ, ব'লক। দুইটা টিম সাজু হ'ল আৰু এতিয়া লগ লাগি চেক টেক মিলাইছে আৰু, তো অলপ পাছত খেলখন আৰম্ভ হ'ব। এয়া খেল আৰম্ভ হ'ব হৈছে আৰু, তো চাওঁ আহক, ব'লক। শেষত নিচমণিমীয়া গাঁও টিমটো জিকিল আৰু সকলো ফূৰ্তি, আৰু আজি এনেকৈ ব্লগটো সমাপ্ত কৰিলোঁ।